হেল্ল' এভৰিৱান, অলৰেডি তোমালোকে ডকুমেণ্টৰ ডিটেইলছ বা কেনেকৈ কি কৰিব লাগিব অল ডিটেইলছ চবৰ পৰা গম পাইছা। বিভিন্ন ইউটিউবাৰে বনাইছে ভিডিঅ', তো তাৰ পৰা এইবিলাক কথা গম পাইছা। তো এইবিলাক কথা মই ক'বলৈ নাযাওঁ, মই মেইন কথালৈ আহোঁ। চোৱা, স্কুটি পোৱালৈকে কি কৰিব লাগে তোমালোকে অলৰেডি ভিডিঅ'বিলাক চাই মোটামুটি আইডিয়া হৈ গৈছে তোমালোকৰ। তো এতিয়া মই মেইন টপিকলৈ আহোঁ। তোমালোকক এতিয়া মই কি ক'বলৈ ওলাইছোঁ, চোৱা, কাইলৈ মই ডিটেইল ভিডিঅ' এটা বনাম। তাত ধুনীয়াকৈ কৈ দিম স্কুটিৰ কোনটো পাৰ্ট লগোৱাটো ইম্পৰ্টেণ্ট, কি কি বস্তু কিনাটো ইম্পৰ্টেণ্ট, তোমালোকে তাৰপিছত কি কি লগোৱাটো ইম্পৰ্টেণ্ট তাত। তো এই গোটেইখিনি মই ডিটেইলছ ক'বলৈ ট্ৰাই কৰিম। এইটো কাইলৈ ধুনীয়াকৈ মই এটা ডিটেইলছত এখন স্কুটি বা তেনেকুৱা যদি চাওঁ, ওচৰতে কাৰোবাৰ যদি পাওঁ, দেখুৱাই গোটেই বস্তুখিনি ডিটেইলছত দি দিম। আৰু ইঞ্চুৰেঞ্চ কৰিব লাগিব নে নাই স্কুটি, বা তোমালোকে ধৰা কিবা পলিউশ্যন RTO অফিচত কি কৰিব লাগিব, কেনেকুৱা কি কৰিব লাগে, গোটেই ডিটেইল ভিডিঅ' মই কাইলৈ দি দিম। তো আজি বহুতে মোক মেছেজ কৰি আছা, কাইলৈ এক্সাম আছে কাৰণে মই ৰিপ্লাই দিব পৰা নাই, সেইটোত কোনো বেয়া নাপাবা। বাকী কথাটো হ'ল, মিটিং এই বৰ্তমানো বহুত ডিষ্ট্ৰিক্টত হৈ আছে, তাত যোৱা যাৰ ডিষ্ট্ৰিক্ট য'ত পৰিছে। লগতে তোমালোকে ভেৰিফিকেশ্যনৰ ডেট যোন কলেজত যেতিয়া দিয়ে নিজৰ লিষ্টখন চাবা, সেইমতে যাবা, ভেৰিফিকেশ্যন কৰোৱা। এইখিনিলৈকে তোমালোকে মোৰ আইডিয়া চব গম পোৱাই চাগে। তো মেইন এতিয়া মই স্কুটিৰ কেনেকুৱা কি কৰিব লাগে, ছাৰ্ভিচিং, আৰু কেনেকুৱা কি ইঞ্চুৰেঞ্চ কি হ'ব, তোমালোকৰ কি কি হেলমেট দিব নাই ফ্ৰীকৈ লগত, আৰু কি কি পাৰ্ট তোমালোকে লগোৱাটো ইম্পৰ্টেণ্ট হয়, গোটেইখিনি মই ধুনীয়াকৈ কৈ পেলাই এটা ডিটেইল ভিডিঅ' বনাই দিম। তোমালোকে সেইটো চালে চব আইডিয়া পাই যাবা। নহ'লে কি হয়, তোমালোকক ডিলাৰে এনেকুৱাকৈ ভয় খুৱাব যে এইটো লগাই লওক, এইটো লগাই লওক, এইটো নলগালে স্কুটি কিবা হৈ যাব, আপুনি স্কুটিখন ফ্ৰী পাইছে এইবিলাক লগাই নলয় কিয়, এনেকুৱা বহুত কিবা কিবি কথা আহি যায়। তো তোমালোকৰ এইখিনি ইমান খৰচা কৰিব নালাগে। চোৱা, ফ্ৰীতে দিছে। লগতে CM ছাৰে সেইদিনা কোৱা শুনিলোঁ সৰু সজাই মিটিংখনত যে হেলমেটো ফ্ৰীতে দিব লগতে। তো ফ্ৰী বস্তু এটাত কেলেনো টকা ভৰিব লাগে মিছামিচি। তো এইখিনি কথা মই গোটেইখিনি এক্সপ্লেইন কৰি কি কিনো কিনিব লাগে, কি কিনিব নালাগে, আৰু পাৰ্টবিলাকৰ দাম কিমান, ক'ত কম পাবা, ক'ত সস্তাত লগাব পাৰিবা, গোটেই ডিটেইলছখিনি মই জনাই ভিডিঅ' এটা বনাই তোমালোকক কৈ দিম। সেইটো চাবা কালি। আৰু এটা ইম্পৰ্টেণ্ট কথা, ড্ৰপ দিয়াখিনিৰ কাৰণে মই এই কি কয় ধুনীয়াকৈ টুইট কৰা এটা হেৰি কৰিছোঁ, গ্ৰুপ খুলিছোঁ। তাত ইয়াত লিংক দি থ'ম, যোনে যোনে ড্ৰপ দিছা জইন হৈ লোৱা। কালি টুইট কৰিম একেলগে, চাওঁ কি হয়। পিছত মোটামুটি আমি ট্ৰাই কৰিম যে স্কুটিখিনি যাতে দিয়ক চবকে। তো এইখিনিয়ে আছিল আজিলৈ। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি থোৱা, আৰু বাকী ডিটেইলছো মই দি থাকিম। আৰু এটা কথা, আমাৰ নতুন এটা চেনেল খুলিছোঁ আমি, নৰ্থ ইষ্ট টপ 24। আশা কৰোঁ সেইটো ছাবস্ক্ৰাইব কৰি ল'বা চবেই। সেইটোতো আমি নিউজ আপডেট চব দিবলৈ চেষ্টা কৰিম। থেংক ইউ।